নমস্কাৰ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। ৰাতিপুৱাই 5টামান বজাতে উঠি আজি ফুৰিবলৈ গৈছোঁ। আজি মহালয়া দিনাখন ফুৰিবলৈ গ'লে ভাল বুলি কয়। আগতে দেউতাহঁতৰ দিনৰ পৰাই শুনি আহিছোঁ। আৰু আহি কেনে এইপিনে হনুমানজিৰ দৰ্শনো হৈ গ'ল দেই ৰাতিপুৱাই। ভাল লাগে এনেকৈ ৰাতিপুৱাই। আৰু এইপিনে শনি দেৱতাৰো দৰ্শন হৈ গ'ল। আজি যে কিমান ভাল দিন গৈছে মোৰ। আৰু এইপিনে দেখিছেনে নদী ঘাটত সকলোৱে পিণ্ড দিছে। আজিৰ দিনত যদি পিণ্ড দিয়ে ঘৰৰ বয়সস্থ মানুহ যদি কোনোবা ঢুকাই গৈছে, আত্মীয়জন ঢুকাই যাওঁতে যদি যেতিয়া বছৰিকা যদি আপোনালোকে পাতিব নোৱাৰে, তেতিয়া বোলে পিণ্ডটো আজিৰ দিনত পিণ্ড দিলে বা কিবা এটা নিয়ম কৰিলে নদীঘাটত তেওঁৰ চৰণত পাই যায় বুলি কয় দেই। কিন্তু নাজানো কিমানখিনি সত্যতা কিমানখিনি অসত্য। মই যদি ভুলকৈ কৈছোঁ আপোনালোকে প্লিজ ক্ষমা কৰি দিব। মই যিমানখিনি জানো মই যিখিনি সৰুৰ পৰা শুনি আহিছোঁ সেইখিনিহে আপোনালোকক কৈছোঁ। আপোনালোকে মহালয়াৰ বিষয়ে কিনো জানে মোক এবাৰ ক'বচোন। যদি মই এইটো ভুলকৈ কৈছোঁ আপোনালোকে মোক শুধৰায়ো দিব। আৰু মই জনামতে আজি বোলে সৰগৰ পৰা 33 কোটি দেৱতাও নামি আহে সৰগৰ পৰা। আৰু আজিৰ দিনতে দেৱীৰ মা আমাৰ দুৰ্গা দেৱী মাক শাহুৱেকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ বুলি আহে। চয়নদাৰ দোকানত ৰাতিপুৱাই জৰ্দা পান এখন চপতিয়াই লৈছোঁ। কাৰণ কেলৈ ৰাতিপুৱাই খালী মুখে আহিছোঁ ন, অকণমান কিবা এটা খাব লাগে ন, এনেও খোৱা ভূত মই। এতিয়া আমি গুচি আহিলোঁ ঘৰলৈ বুলি। ভাল লাগিলে খালি গৈ কিনে ঘৰলৈ গৈছোঁ ন খুৰা। বেয়া লাজ লাগিলে, ইমান মানুহবিলাক সাজি কাচি আহিছে আৰু আমি গৈছোঁ এনেকুৱাকৈ। 6:30 মানত মই ঘৰলৈ গুচি আহিলোঁ। আহিয়ে একদম ফুলনি বাগিচাত লাগি গ'লোঁ মোৰ ফুলনিখন চাফা কৰিবলৈ। আৰু বেটীটো শুই আছিলে, লাগি গৈছোঁ কামত। গা পা ধুই মেলি ৰেডি, চাকি তাকি দিলোঁ। দিয়াৰ পিছত এতিয়া লাগি যাওঁ ৰান্ধনি কামত। বেটী উঠিলে, বেটীহঁতলৈ নাস্তা বনাব লাগে। মোৰ চবতকৈ ডাঙৰ কাম বেটীহঁতক নাস্তা দিয়া। তো তাৰপিছত দিনটো লাগিলে যি কৰোঁ নকৰোঁ মোৰ আপত্তি নাই, কিন্তু ছোৱালীকেইজনী মোক খোৱা বোৱা সময়মতে দিব লাগে। ৰাতিপুৱাই উঠি পালে উঠিলে খুৱাই মেলি আকৌ পঢ়াবও লাগিব। মাক হয় যিহেতু গোটেই দিনৰ কাম আধা কামটো হৈ গ'ল। ৰাতিপুৱা উঠিলে যে বহুত কাম হৈ যায়। আজি গম পাইছোঁ মই বহুত দিনৰ সদায় ভাবোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিম বুলি, সদায় পাহৰি থাকোঁ। সদায় উঠিবলৈ মন নাযায়। ৰাতি মোবাইলটো দেৰিলৈকে চোৱা হয়, উঠিবলৈ মন নাযায়। আজি ফাইনেলি উঠিলোঁ 5টা বজাত উঠি গ'লোঁ। উঠি কিনে আজি মহালয়া বুলি 5টা বজাতে উঠি ফুৰি চুৰি আহিলোঁ। সমস্ত ঘৰৰ কামো কৰিলোঁ। এতিয়া ছোৱালীলৈ নাস্তা বনাওঁ আৰু ছোৱালীক খুৱাই মেলি পঢ়াওঁ। এইপিনে দুইজনীকে ৰুটি বনাই দিলোঁ। ৰুটি খাবলৈ দিছোঁ দুইজনীকে। আৰু দুইজনীক খং ইজনীয়ে ক'ব মোক বেছি দিছে, ইজনীয়ে ক'ব মোক বেছি দিছে। সেই ৰাতিপুৱাই দুচাটমান দিলোঁ দুইজনীকে। খং, দুইজনী ইপিনে কৰি আছে। আৰু অকণমান দেৰি কিতাপ পঢ়ালোঁ। কাৰণ বোলে কিতাপ নপঢ়িলে বেয়া উৎপাত কৰে। মোৰ মাথা চাথা ঘোলা কৰি দিয়ে দুইজনীয়ে আৰু আজিতো স্কুল নাই আৰু মাথা খাই দিব। কাৰণে অলপ দেৰি বোলো কিতাপত পঢ়াই মেলি। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। টাটা বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ।